হেল্ল' দোস্ত, কি খবৰ? চবৰে ভাল? আমি আহি আছো আজি কমলাবাৰী। ধামাকা ভিডিঅ', ধামাকা। আপোনালোকে ভিডিঅ'টো পুৰা ধামাকা হ'ব, লাইকটো মাৰি দিব লগতে। এয়া কমলাবাৰী, ৱেলকাম টু কমলাবাৰী। এইটো দেখিছেনে খাট খাট, ইজনীও কমলাবাৰীলৈ আহিছিলে সম্ভৱ। এইটো দেখিছেনে খাট হয়, আমাৰ ইয়াৰ পৰাই তেল ওলাব, আমাৰ ইয়াতে দামটো বেছি হয়। কিদৰে হৈছে আৰু আমি আহি পাই গলো কমলাবাৰী। পুৰা খানা পুৰা লাগি আছে, খানা বনাবলৈ খৰি। ডাঙৰ কথা এটা হ'ল, তেল নানিব পাহৰি থাকিলো। এতিয়া তেল নোহোৱাকৈ গাহৰি মাংস বনাম। মই লৈয়ে আছো তেল। মিঠাতেলৰ যিমানহে দাম, আজি তেল নোহোৱাকৈ মাংস বনাই দিম। তেল ওলাই গৈছে দেই। মাংস আৰু ভাত বনাই হৈ গ'ল, এতিয়া আমি খাম। ভোক লাগিয়ে আছে মানে। এইটো মাংস, এইটো ভাত, গাহৰি। মজা। হেৰি পায়স, পেটৰ মানুহ জখা দে আৰু সেইটো পেটৰটো দিছো, পেটৰটো পায়স দিছো। মাংস লৈ থবি দে। খানা পিনা হৈ গ'ল, এতিয়া যাম আমি পাৰ্ক। অকণমান পাৰ্ক এখন আছে বুলি কৈছে, ওচৰত চাই যাম কি কি আছে কি কি নাই। পুৰা জ্বলা মানে আচাৰ্য জ্বলা আছে, পুৰা পুৰিছে। সেয়া আমি ইয়াতে খাইছোঁ। আমি ইয়াৰ পৰা যাম এতিয়া, গৈ পাৰ্কত আপোনালোক আহোঁ বুলি ক'লে ফেমিলি লৈ ইয়াত আহিব পাৰে। কমলাবাৰী গেলেকীৰ ওচৰতে হয়, পাহাৰ এৰিয়া। যদি আহোঁ বুলি কৈ আহিব পাৰে। সেই পাৰ্কো আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে ভালো হ'ব। ফেমিলিৰ কাৰণে বেষ্ট জেগা ইয়াত। মই আপোনালোকক দেখাই আছোঁ ৰ'ব পাৰ্কত কি কি আছে। ময়ো সোমোৱা নাই আজি প্ৰথম গৈ লওঁ। আপোনালোক যদি ফেমিলি সৰু ল'ৰা ছোৱালী আছে, আহি মজা পাব। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। কমলাবাৰী শিশু উদ্যান। 2021 হেপী নিউ ইয়েৰ। কমলাবাৰী শিশু উদ্যান পৰিচালনা সমিতি। বিশেষ সূচনা, 15 বছৰ অধিক বয়সৰ ব্যক্তি ইয়াত নুঠে। মোৰ বয়স 10 বছৰ হৈছে, মই পাৰিম। ইয়াত আপোনালোকে ফেমিলি লৈ আহিলে, যদি নিজৰ ল'ৰা হওক ছোৱালী হওক, আপোনালোকে ইয়াত বটিঙো কৰিব পাৰিব যদি আহে। বটিং এতিয়া বন্ধ আছে, কাৰণ ডিচেম্বৰ হোৱাৰ লগে চব খুলি দিয়া হ'ব। বনাই আছে এতিয়া ধুনীয়াকৈ, ৰখাম। ইয়াত বটিঙো কৰিব পাৰিব আপোনালোক। এইটো এটা ডাইনেছৰ, পিছফালে ডাইনেছৰ দেখিব পাইছে। ডাইনেছৰ বহুত ডাঙৰকৈ বনাই থোৱা আছে। এখন জুৰাছিক পাৰ্ক। এইটো ডাইনেছৰৰ লগত এখন চেলফি নহয়, এটা ভিডিঅ' চব।
মোবাইলটো চুইচ অফ হৈ দিলে এতিয়া দাদা এজনৰ মোবাইলটো লৈ লৈছোঁ ভিডিঅ' বনাবলৈ এইবোলে আপোনালোকক দেখামেই মানে ভিডিঅ' কি আছে ইয়াত দেখিবলৈ পাইছে ডাঙৰীয়াক পূজা কৰা থান হাতী পিঠিত উঠি নিজৰ অমংগল নামাতিব চৰি হাতীয়া ইয়াত ডাঙৰ পূজা কৰা হয় ইয়াত পিনে নাযাওঁ মানে ডাঙৰীয়া পূজা কৰা হয় কিবা পেটাত্মা জাতীয় বস্তু হয় এইবোৰ নাজানো সিমান তাত পূজা কৰা থান হয় সেইকাৰণে সেইডোখৰ ৰোৱাটো মই নাভাবিলোঁ মই অকলে গৈছিলোঁ আৰু নিজান কিবা ভয় লগা নিচিনা লাগিলে গুচি আহিলোঁ এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু যদি কোনোবা আহোঁ বুলি ভাবিছে গেলেকীৰ ওচৰতে আছে গেলেকীত আহি কাৰোবাক সুধিলে হৈ যাব কমলাবাৰী ক'ত আছে বাই বাই